বন্ধুসকল আজি আমি উপস্থিত হলোঁ সেই ৰহাৰ প্ৰায় 2 কিলোমিটাৰ আঁতৰৰ এটুকু সুন্দৰ জেগা জোঙাল বলসু গড় বুলি কয় আৰু ইয়াতে মানে তিৱাসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা জোঙাল বলসুৰ ইয়াতে ৰাজকাৰেং আছিলে। এয়া চাওক, দেখুৱাব চেষ্টা কৰিছোঁ আপোনালোকক। মোৰ মৰমৰ ভাইটি পংকজ প্ৰাণে আজিও আকৌ ভিডিঅ' কৰি আপোনালোকক দেখুৱাইছে। এয়া চাওক, এয়া তেখেতৰ প্ৰতিমূৰ্তি, ৰজা জোঙাল বলসুৰ প্ৰতিমূৰ্তি কি সুন্দৰকৈ তৈয়াৰ কৰিছে। এয়া চাওক, বিশাল প্ৰতিমূৰ্তি, মানে অসাধাৰণ হিচাপে বস্তুটো তৈয়াৰ কৰিছে। জোঙাল বলসু তিৱাসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা, ইয়াতে তেওঁৰ কাৰেং আছিলে আৰু তেখেতৰ মাতৃৰ নাম আছিলে খলা ৰাণী গংগাৱতী, পিতৃৰ নাম আছিলে আৰিমত্ত ৰজা। এয়া চাওক, এয়া পুখুৰী, এয়া গড়। তেখেতে ইমান সুন্দৰকৈ ৰাজকাৰেংটো এইখিনিতে কোনোবা এটুকুৰ জেগাত প্ৰতিষ্ঠিত কৰিছিলে আৰু চাৰিওফালে গড়, খাৱৈ, পানী, তাৰ মাজত ৰজাই তেওঁৰ কাৰেংটি স্থাপন কৰিছিলে যাতে শত্ৰু সৈন্যই বা শত্ৰু ৰজাই আহি তেওঁক আক্ৰমণ। অঞ্চলটো তেতিয়াৰ সময়ত নাম আছিলে চহৰী ৰাজ্য বুলি কোৱা হৈছিলে। এয়া চাওক, দেখুৱাইছে আকৌ আমাৰ ভাইটি পংকজে। বিশাল যে প্ৰতিমূৰ্তি। এয়া চাওক, চাৰিওফালে গড়, পানী। এয়া চাওক, তেখেতৰ ৰণনীতি, তেখেতৰ বিচক্ষণতাৰ পৰিচয় ইয়াতকৈ আৰু আপোনালোকক কি দাঙি ধৰিম কওক। চাৰিওফালে পানী, গড়, খাৱৈ, তাৰ মাজতে তেওঁৰ কোনোবা এটি জেগাত ৰাজপ্ৰাসাদ আছিলে। এয়া চাওক, এয়া দেখুৱাইছে ভাইটি আমাৰ। এয়া চাওক, বিশাল প্ৰতিমূৰ্তি, পানী, গড়, খাৱৈ। বন্ধুসকল, আজিলৈ বিদায় ল'লোঁ আৰু আপোনালোকে শান্তিৰে থাকিব, নিৰাপদে থাকিব, ভালে থাকিব। বিদায়।